प्रहलाद बৈশ্যক স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল প্ৰহলাদ ব্লগলৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই এতিয়া আছো নদীৰ পাৰত মানে নদীৰ চৰ বালিৰ চৰ আৰু সেই চৰত আছো আৰু ইয়াতে আহি ধুনীয়াকৈ দেখিলো বহুত ডাঙৰ কি এখন সেই খেতি কৰা হৈছে তৰমুজৰ খেতি কৰা হৈছে আৰু সেই তৰমুজৰ খেতিখন আপোনালোকক দেখুৱাম চাওক এয়া ইমান ডাঙৰ ডাঙৰ তৰমুজ লাগি আছে ইয়াতে লমালমে বহুত লাগি আছে চাওক চাৰিওফালৰ পৰা তৰমুজে তৰমুজ আৰু এইফালে পানীলাওৰ খেতি আছে প্ৰথমতে এই গোটেই তৰমুজ কিমানবোৰ আছে গোটেইবোৰ আপোনালোকক দেখুৱাইছো চাওক এই তৰমুজবোৰ কিমান ধুনীয়াকৈ লাগি আছে বালিৰ চাপৰিত এয়া নদীৰ পাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰ ব্ৰহ্মপুত্ৰ নদীৰ বালিৰ চাপৰিত এনেকুৱাকৈ খেতি কৰিছে তৰমুজৰ চাওক চাৰিওফালৰ পৰা তৰমুজে তৰমুজ তৰমুজবোৰ দেখিলে তৰমুজবোৰ আপোনালোকক দেখুৱালোঁ এতিয়া এই বালিৰ চৰত যিটো ধুনীয়া এটা পৰিৱেশ বালিৰ চৰৰ পৰিৱেশ ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য সেইটো দেখুৱাইছোঁ চাওক মানে সেই যেন লাগে আৰু মৰুভূমি যেন লাগে আৰু মৰুভূমি থকা যেন লাগে যদি আহিলে চাওক পুৰা একদম বালিৰ চৰ আৰু চাৰিওফালৰ পৰা ধুনীয়া এটা মাছ আহিছে দীঘল এনেকুৱা আৰু এটা ধুনীয়া এটা মানে মৰুভূমিৰ নিচিনা পৰিৱেশ কেতিয়াবা আহিব লাগে এনেকুৱাকৈ আহিলে ধুনীয়া এটা মানে মৰুভূমিৰ ফিল ল'ব পাৰি আৰু এনেকুৱা এই যে তৰমুজবোৰ লাগি আছে সেইবোৰো আপোনালোকে খাব পাৰিব ইয়াতে আহি আৰু চাওক মহাবাহু ব্ৰহ্মপুত্ৰ চাওক ইয়াৰো নেচাৰটো চাই লওক নদীটো এবাৰ দেখুৱাইছোঁ আপোনালোকক আৰু এয়া মহ ঘৰচীয়া মহ নদীৰ পাৰত বালিৰ চাপৰিত ঘাঁহ খাই আছে আৰু এয়া চাওক বালিৰ চাপৰি নদীৰ পাৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত থকা বালিৰ চাপৰি আৰু ইয়াৰ নেচাৰটো চাই লওক একদম চেম মৰুভূমিৰ নিচিনা দেখিবলৈ পোৱা যায় মাজত এনেকুৱা মাজে মাজে ঘাঁহ হৈছে চাওক চাৰিওফালৰ পৰা বালিয়ে বালি আৰু মাজত এনেকুৱাকৈ সৰু সৰু সেউজীয়া ঘাঁহ ওলাইছে আৰু এয়া চাওক বালিৰ চাপৰিৰ মাজত এইখন খেতি পথাৰ মানে তৰমুজৰ খেতি আৰু খেতিখন পাৰ হোৱাৰ পিছত সৌটো নদী মহাবাহু ব্ৰহ্মপুত্ৰ নদী পাৰত থকা তৰমুজৰ খেতিখন চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু এয়া যিখন মানে খেতিখন য'ত আছিলে সেয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছিলে আৰু এয়া চাওক বালিৰ চৰ আৰু এয়া বালিৰ চাপৰিত ধুনীয়াকৈ ঘূৰি আছোঁ অলপ ইয়াত মৰুভূমিৰ অনুভৱ লৈ আছোঁ মোৰ এয়া ফেমিলি তাইও মানে ধুনীয়াকৈ ঘূৰি ইয়াত বহুত ভাল লাগিছে তাইৰো নদীৰ ইফালৰ পৰা ধুনীয়া বতাহ আহি আছে আৰু এনেকুৱা ধুনীয়া এটা পৰিৱেশ চাওক ইমান ধুনীয়া মানে বালিৰ চৰ আৰু বালিৰ চাপৰি আৰু ইয়াতে খেতি কৰিছে তৰমুজৰ খেতি তাৰপিছত ৰঙালাওৰ খেতি পানীলাওৰ খেতি এনেকুৱাকৈ আৰু ভিডিঅ'টো মই ইয়াতে এতিয়া সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব